Let's make some noise for my Kapra Suleiman. গুড ইভিনিং বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পল্লৱী আৰু মই RK স্কুলে ডিব্ৰুগড়ত পতা কনচাৰ্টলৈ আহি আছোঁ। আপোনালোকে টিকেটত দেখিবলৈ পোৱা অমৃত ত্ৰিবেদী অৱশ্যে এই অনুষ্ঠানলৈ নাহে। ইয়াৰ পৰিৱৰ্তে বলিউডৰ দুজন আৰ্টিষ্ট সলীম আৰু সুলেইমানক আপোনালোকে ইয়াত দেখিবলৈ পাব। বলক আজি ব্লগটো আৰম্ভ কৰোঁ। বলিউডৰ আৰ্টিষ্ট সলীমক আমি বহুকেইটা ৰিয়েলিটি শ্ব' বা টিভি প্ৰগ্ৰেমত দেখি থাকিবলৈ পাওঁ। তাৰে ভিতৰত ইণ্ডিয়ান আইডলত আমি তেওঁক জাজ হিচাপে বহুবাৰ দেখিবলৈ পাইছিলোঁ। আনহাতে সুলেইমানক আমি টিভি পৰ্দাত ইমান বেছিকৈ দেখিবলৈ নাপাওঁ যদিও তেওঁ বহুকেইখন চিনেমাৰ মিউজিক কম্প'জাৰ হিচাপে কাম কৰিছে আৰু তাৰে ভিতৰত কেইখনমান বহুত বেছি ফেমাছ হোৱা চিনেমা আছে। চক দে ইণ্ডিয়াই হওক বা শ্বাহৰুখ খানৰ ৰব দে বনা দি জোড়ি আৰু ফেশ্বন চিনেমাখনতো তেওঁলোকে জনপ্ৰিয় গান দিবলৈ সক্ষম হৈছিলে। আপোনালোকৰ লগত কথা পাতি আহি থাকোঁতেনেই আমি RK কেম্পাছৰ একেবাৰে ওচৰ পালোহি আৰু এতিয়া ইয়াত চাওকচোন, গাড়ী ৰাখিবৰ কাৰণে আমি এতিয়া লাইন পাতিব লাগিব। বহু সময় এনেধৰণে আমি ৰৈ থাকিব লগা হৈছে। পাৰ্কিঙত বহু মানুহে গাড়ী লগাই থৈ গৈছে আৰু সেই আগৰ গাড়ীখন পাৰ্ক কৰাৰ পিছতহে আমি গাড়ী লগাব পাৰিম। গতিকে এতিয়া কিছু সময় অপেক্ষা কৰিব লাগিব। পাৰ্ক কৰিবলৈ এতিয়া বহু সময় ৰ'ব লগা হৈছে, সেইকাৰণে আমি চেলফি দুখনমানকৈ ইয়াতে মাৰি ল'লোঁ। আজি পল্লৱী মোতকৈও বহুত বেছি এক্সাইটেড, কাৰণ তাই বলিউডৰ এনেধৰণৰ শ্ব' দেখিবলৈ আগতে পোৱা নাই আৰু ইয়াতে তাই ভতিজা ৰুমনেও পঢ়ে। বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। এতিয়া ভিতৰৰ পৰিৱেশ চাওক। এতিয়া 5:20 গৈছে আৰু 10 মিনিটৰ পিছৰ পৰাই অৰ্থাৎ 5:30 বজাৰ পৰাই শ্ব' আৰম্ভ হ'ব। এয়া আৰ্টিষ্ট সলীম, তেওঁ শ্ব'ৰ কাৰণে আগবাঢ়ি গৈছে আৰু কিছু সময় পিছতে শ্ব'টো আৰম্ভ হ'ব। Let's make some noise for my Kapra Suleiman. এনেদৰেই সলীম আৰু সুলেইমানে তেওঁলোকৰ শ্ব'টো আগবঢ়াই লৈ গ'ল। তেওঁলোকে এটাৰ পিছত এটা হিট গান গাই গ'ল আৰু আমি সেইবিলাক শুনি শুনি উপভোগ কৰিলোঁ। মই এতিয়া শ্ব'টোৰ সম্পূৰ্ণ পাৰফৰ্মেঞ্চটো ইয়াত তুলিব নোৱাৰোঁ, কাৰণ তাত কপিৰাইট লাগি যাব। সেয়েহে অলপ অলপ কৰি ভিডিঅ' এটা বনাই আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ইয়াৰ পিছতে তেওঁলোকে শ্বাহৰুখ খানৰ অভিনীত ৰব দে বনা দি জোড়ি ফিল্মখনৰ ৰব দে বনা দি জোড়ি গানটো গায়। সঁচাকৈ আজি শ্ব'টো টপ ক্লাছ শ্ব' বুলি ক'ব লাগিব। ইমান সুন্দৰ লাইভ পাৰফৰ্মেঞ্চ দেখিবলৈ পাইছোঁ। এইফালে পল্লৱীয়ে গানৰ তালে তালে নাচি আছে। ইয়াৰ পাছতে জুবিন গাৰ্গক স্মৰণ কৰে।
He left a very, very big impact on this world. Today, we want to celebrate him. We want to remember him. I want to think of his voice. I want to think of his songs. I want to think of Zubeen Garg as a beautiful song. Guys, I've never sung in Assamese. I've never sung. But if you help me, সঁচাকৈ জুবিন দাৰ গান শুনিলে এতিয়াও যেন তেওঁ জীয়াই আছে তেনেকুৱা অনুভৱ হয়। তেওঁ যি যাদুকৰী মাত, তেওঁ যি যাদুকৰী কণ্ঠ আছিল, সেয়া সদায়েই আমাৰ কাণত বাজি থাকিব। অসমীয়া জাতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন দা আমাৰ মনত থাকিব, আমাৰ প্ৰাণত থাকিব। তেওঁতো অসমীয়া সমাজৰ কাৰণে গানবোৰ দিছিলেই, ইয়াৰ উপৰিও তেওঁ যি মানৱতাৰ হকে যি কাম কৰি গ'ল, দুখীয়াজনক সহায়ৰ বাবে তেওঁ যি কাম কৰিলে, এইখিনি সদায় আমাৰ মনত থাকিব। এনেদৰেই আমি 2 ঘণ্টাৰ লাইভ প্ৰগ্ৰেমটো চাই শেষ কৰিলোঁ। তাৰপিছত আমি উভতি আহিলোঁ। কিছু সময় এনেধৰণে আমি যান জঁটত ফচিব লগা হয় যদিও 8 বজাত আহি আমি ঘৰ সোমাওঁহি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। পুনৰ এটা নতুন বিষয়ত নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম। তেতিয়ালৈ বাই বাই।